हेलो फ्रेंड्स गुड मॉर्निंग আজি কি ৰদ দিছে আপোনালোকে দেখিছে নে ৰদত একদম চকু মেলিব নোৱাৰা কৰিছে দেখিছে কি ৰদ দি দিছে তো মই টুটুমনি কি কৰো কি নকৰো আপোনালোকক দেখাই থাকিম তো আশা কৰো আপোনালোকে ভিডিওটো শেষলৈকে চাব কি ৰদ দিছে মাই গড লৰাই উঠি কেনে অলপ যেহেতু টাইগান্ডত যায় তো টাইগান্ডৰ অলপমান প্ৰেক্টিস কৰি আছে তো তাক অলপমান ট্ৰাই এন্ডত প্ৰেক্টিস কৰাটো ভাল ঘৰত অকল ক্লাছত গলেটো নহব ঘৰত আহি যদি ট্ৰাই নকৰে কি পাৰিব আৰু অকনমান হালা আৰু অকনমান হালি দিয়া 11 হালি দিয়া আৰু 30 40 60 70 80 21 22 23 24 25 26 27 28 29 30 ট্ৰাই কৰি থাকিলেহে পাৰিবা অলপো যদি তুমি হেয়ে নকৰা তেতিয়াহলে কেনেকৈ পাৰিবা দিয়া দিয়া পাৰিছা এইটো আমাৰ সিধাত পাৰি গৈছে ভালকে বহা দিয়া এই ভৰি সিধা কৰা পিছৰ ভৰি সিধা বাবা হলেও হি ঘৰত আহি অলপ হলেও প্ৰেক্টিসটো কৰে তাৰ কাৰণে মই হেপি নিচিঙে ভৰি মালিশ কৰি দিলে ভাল হৈ যায় কৰা টাইমখিনিতেই যি দুখ পাবা তাৰ পিছত আৰু দুখ নোপোৱা নহয় এইখিনি টাইম যদি কৰি লব দিয়া বহি দিয়া এতিয়া বহি দিয়া মা বহি দিয়া ভৰি সিধা তো এতিয়া হি ব্ৰাশ কৰাই নাই ব্ৰাশ নকৰাকে এইখিনি কৰি লয় আৰু অকনমান তো আজি আপোনালোকক অলপমান দেখাই দিলো হি কেনেকৈ কি প্ৰেক্টিস কৰি থাকে সূৰ্যটো দেখিবলৈ যে ইমান মৰম লাগিছে আজি ইমান ধুনীয়া লাগিছে লক্ষ্যই নকৰো কেতিয়া সঁচাকৈ কিছুমান বস্তু দেখিলে একদম মানে কি কম আৰু সঁচা মোৰ বহুত ভাল লাগিছে কোনোদিন এনেকৈ লক্ষ্য কৰা নাছিলো কাৰণ ৰ'দৰ কাৰণে চকু ওপৰলৈ মেলিব নোৱাৰো মই আজি তো মোবাইলত তাক বন্দী কৰি লৈ কেনে চাই দিলো Oh my god किसी का नजर ना लगे সঁচাকৈ ইমান ধুনীয়া লাগিছে নহয় সূৰ্যটো এনেকে ওলাইছে যেন খায়ে পেলাব অকনমানটো ৰখা ইমান কিয় ওলাইছা জ্বলাই দিছাচোন একদম ফাটি গৈছে দে সবৰে মাই গড গৰাটো উঠিছে তো ব্ৰাশ কৰি আহা তো আমি দুইটা একেলগে ব্ৰাশ কৰোঁ ভালকে ঘঁহিছনে ভালকে ঘঁহি দিয়া এইডাল যে মোৰ অকণমানি পোৱালি এটা আছিল এতিয়া তাক দেখিব যে কিমান ডাঙৰ হৈ গৈছে ইমান ধুনীয়া জোপোহা হৈ গৈছে তো এইডাল হৈছে তুলসী গছ কাৰ সৰু কেট এইটো সৰু কেট আচ্ছা ফুলছা কি এইটো তাৰ মানে এইটো কি মানে নাচিছে এইটো নাচ হৈছে একেবাৰে কচু কোনে কোনে খাই ভাল পোৱা মই অকণমান ৰ'দত দি দিওঁ যিহেতু উঘলি কেনে অকণমান ৰ'দত দিলে খাব ভাল নুখুজাই তথাপিও অলপমান ৰ'দত দি দিলে খাই কেনে ভাল লাগে আকৌ তো কোনে কোনে খায় এই কচু মই কিন্তু বহুত ভাল পাওঁ দে লগতে আমাৰ লৰাটোও ভাল পায় কচু খাই কেনে কচু খাই মোৰ লৰাও ভাল পায় মইও ভাল পাওঁ মাছে দি বেছি ভাল লাগে ইয়াক দালিত দিলেও ভাল লাগে যেনেকৈ বনালেও খাই বহুত ভাল লাগে তো কচু খাব লাগে কচুত বহুত পৰিমাণ ভিটামিন থাকে এই কচুখিনি মেলি দি দিলোঁ অলপ দেৰিকৈ উঠাই লওঁ তুমি নিজেও মুখখন ধুব পাৰা দে নোৱাৰা নিজে মুখ ধুব হা হাগু দিয়াৰ টাইমত মাক লাগিব মুখ ধোৱাৰ টাইমত মাক লাগিব কি মানে এইবিলাক মা নহ'লে একো কাম নহয় মুখখন দিয়া হৈ যাব দিয়া মইনে
নাচি আছো তুমি দেখা নাই ৰবা মই মুখখন ধুই লওঁ গান গাই আছা তুমি কি গান কোৱাচোন গানটো কেনেকৈ গাই গানটো তালিয়া ধুনীয়া হৈছে মাৰ কাৰণে গাইছে গানটো বা কোনে শিকাইছেনো কোনে শিকাইছে গানটো তোমাৰ মাথাত আহি গৈছিল এইটো গান অ' মাই গড প্ৰভু গুড মৰ্নিং চাহ খালা তুমি না খোৱা চাহ নোখোৱা ন আজি চাহ খাবা চাহ খাবা আমি পেট বিষাই যাব চাহ খালে পেট বিষাই যাব অ' চাহ খালে পেট বিষাই যাব আজি চাহ নিদিওঁ আজি ভাত দি দিম এতিয়া চাহ খাবানে হৰলিক্স দি দিওঁ দিয়া হৰলিক্স দি দিওঁ ন হৰলিক্স খাই কেনে কি কৰিব লাগিব অলপ কিতাপ পঢ়িব লাগিব হোমৱৰ্কখিনি কৰি ল'ব লাগিব হয়নে নহয় ব'লা এতিয়া আমি ভিতৰত যাওঁ ৰ'দত বহি কেনে আমি ৰাতিপুৱাৰ ব্ৰেকফাষ্ট মানে চাহ খাই লওঁ ল'ৰাটোৱে খাব হৰলিক্স মই খাম ব্লেক টি তো তাৰ বাবে হৰলিক্সটো বনাই দি দিলোঁ মই ৰাতিপুৱা লাল চাহে খাওঁ সেইবাবে মই লাল চাহ একাপ লৈ ল'লোঁ তো এইখিনিত সি ৰাতিপুৱা হৰলিক্সেৰে খালে এইবোৰ লাগে আকৌ এনেই যদি তাক যদি এইবিলাক নিদিওঁ তেতিয়াহ'লে সেইবিলাক নাখায় ৰাতিপুৱা চাহ একাপ খাই উঠিলেহে ভাল লাগে মনটো লাল চাহ মই ৰাতিপুৱা লাল চাহে খাওঁ গাখীৰ চাহ মই নাখাওঁ মই খুব কমেই খাওঁ গাখীৰ চাহটো মই গধূলি খাওঁ তো লাল চাহটো মই ৰাতিপুৱা খাওঁ ইমান যে গৰম দিছে ন এনেকুৱা লাগিছে যে এতিয়াই একদম 12টামান বাজি গ'ল নেকি এনেকুৱা লাগি আছে তো ৰ'দটো দিলে অলপমান অশান্তি লাগি যায় তো কাম কৰিব ভাল নালাগে আৰু গাটোও মোৰ একদম ভাল নাই তথাপিও মই আপোনালোকক ভিডিঅ' দি আছোঁ সদায় চাই থাকিব আপোনালোকেও এয়া আমাৰ খাই থকা গপচ বাবাটো ফ্ৰুইট খোৱা টাইম ডালিমখিনি কি ধুনীয়া দেখিছে দেই খাই লওঁ আমি মা বেটা দেখিছে ৰ'দত বহি কেনে ফ্ৰুইট খোৱাই বেলেগ এনেকুৱা ৰ'দত বহি তো কি ধুনীয়া লাগিছে তো খাই লওঁ আমি গেটখন খোলা থাকিলেই হ'ল একদম গৰুবিলাক যে ক'ৰ পৰা সোমাই আহিছে একদম মাথা গৰম কৰি খায় এই গৰুবিলাক গৰু খেদিব যায় কাৰণে মইহে ভৰিখন সোমাই দিছোঁ বোকাত ফাইনেলি গা পা ধোৱা হৈ গ'ল এতিয়া বনাম মই ভাত তো কি বনাওঁ অকণমান আপোনাক দেখাম আৰু চাই থাকিব দেই ক'লৈকো নাযাব গোটেইখিনি চাব তো গাটো ধুইও মানে একদম ভাল লগা নাই যিহেতু মানে ৰ'দ ইমান বেছি দিছে আপোনালোকে দেখিছে ৰ'দৰ কাৰণে একো কৰিব পৰা নাই তথাপিও এই গৰমখনত অলপতো চোৱা তুমি কিয় ইমান ৰ'দ দি আছা মানে ৰ'দৰ দিনত বা ৰ'দেই দিব বৰষুণৰ দিনত বৰষুণেই দিব কি ক'ম দে এয়া আমাৰ সিদ্ধাৰ্থ গা চা ধুই কেনে ৰেডি গা ধুই ল'লা ভাল লাগিছেনে এতিয়া কিমান ভাল লাগিছে এটা গৰম 100% এটা গা ধুই ভাল লাগিছে নে বেয়া লাগিছে এটা গৰম কমিছে আৰু অকণমান আছে এই ফেনৰ তলত বহিলে ঠিক হৈ যাব ন ফেন চলাই দিব এতিয়া চলো ঘৰত যাওঁ এতিয়া আমি কি কৰিছা কেনেকৈ দিয়ে চেণ্ডেল এনেকৈ দিব নাপায় চেণ্ডেলৰ লগত এনেকৈ খেলিব নাপায় কেৰাহীখন গৰম হৈ গ'ল
এতিয়া মই দিম অলপ গোটা জিৰা। আজি মই বনাব ওলাইছোঁ ভেন্দি টেঙা। আপোনালোকে ভেন্দি টেঙা খাইছেনে নাই? গৰম বেছিকৈ পৰিছে সেইবাবে ভেন্দি টেঙা বনাওঁ। তো ইয়াত পিঁয়াজ জলকীয়া দি দিলোঁ। পিঁয়াজখিনি হৈ গৈছে। পিঁয়াজখিনি হৈ যোৱাৰ লগে লগে আপোনালোকে ফাইনেলি মোৰ গ্ৰেভিখিনি হৈ গ'ল। বিলাহী দি যে ভাজিছিলোঁ সেইখিনি হৈ গ'ল। এতিয়া মই ভেন্দিখিনি দি দিম। মই ইয়াতে নিমখ হালধি গুড়ি দি দিছোঁ। তো দি কানি এতিয়া মই ইয়াক কৰিম কি জানে আপোনালোকে? তো আলুটো অকণমান সিজি গ'লে, ভেন্দিটো অকণমান সিজি গ'লে পানী দি দিম। তাৰপিছত গৰম গৰম ভাতৰ লগত খাই দিম। তো এবাৰ এনেকৈ ট্ৰাই কৰিব, গৰমৰ দিনত খাব ভাল হয়। লেবুৰেও ভাল লাগে, কিন্তু মই বিলাহীতেই দি দিলোঁ। লেবুটো আৰু হাতেৰে মানে এইবিলাক কৰি থাকিব টাইম নাই। বিলাহীটো চটকাত কাটি কিনে দি দিলোঁ আৰু দেখিছেনে? ধুনীয়া হৈছে। আহা, কি ধুনীয়া কালাৰ হৈ গৈছে। মোৰ হৈয়ে গৈছে, কিবাকে হ'লে হয় আৰু। কি ধুনীয়া হৈছে। ইয়াতে একো মছলা নিদিব দেই, অকল এক গিলাচ এটাৰে এক গিলাচ দিলেই হৈ যায়। এক গিলাচ দি দিলে আৰু কাফি আৰু। এতিয়া ইয়াক ধুনীয়াকৈ আপোনালোকে ভাবিব পানীখিনি দি দিয়াৰ পিছত আঞ্জাখন বিজল হৈ যায় নেকি, কিন্তু একদম বিজল নহয়। আপোনালোকে এবাৰ বনাই কেনে খাব, খাই কেনে মোক ক'ব। মই আজি আৰু আপোনালোকক অলপমান এই সৰু ৰেচিপি এটা ভিডিঅ'ৰ যোগেদি দেখাই দিলোঁ, কেনেকৈ কি কৰোঁ। দেখিছে কি ধুনীয়া হৈছে। ই উতল আহিলে এতিয়া আৰু খাই দিম ভাত। এয়া মোৰ ভেন্দি আঞ্জা হৈ গ'ল। তো এতিয়া মই পদুনাৰ চাটনি কোনে কোনে ভাল পোৱা? মই কিন্তু বহুত ভাল পাওঁ, আৰু পদুনা খাব লাগে। পদুনা বহুত কাৰণত ভাল। এয়া পদুনা আৰু মচুন্দৰী খায়নে আপোনালোকে? মচুন্দৰীটো এয়া মচুন্দৰী। এইটো মচুন্দৰীটো বাচ্ছাৰ যদি পাতল পায়খানা হয় ন, এইটো যদি কলপাতত গৰম কৰি কেনে খুৱাই দিয়ে তো অতি সোনকালে তাৰ ভাল হৈ যায়। তো মই এতিয়া পদুনা আৰু মচুন্দৰী আৰু চাটনি অলপ বনাওঁ। এতিয়া মই পদুনা মচুন্দৰী সোমাই দি দিছোঁ। তো লগত দি দিম কেঁচা জলকীয়া দুটা দি দিম। অকণমান ধুই লওঁ। এয়া কেঁচা জলকীয়া, তো এয়াই আৰু বেছি নধুইছোঁ, লগালগ মিক্সিত সোমাইছোঁ আৰু দি দিওঁ। তো লগত আছিল মচুৰ দালি আছিল তলত, মচুৰ দালি, মচুন্দৰী পাত, পুদিনা পাত, জলকীয়া, নহৰু, চাটনি। এয়া চাটনিখিনি কি ধুনীয়া হৈছে দেখিছেনে? মজা হৈছে খাবৰ কাৰণে। কালাৰে চালাৰে ধুনীয়া হৈছে দেই চাটনিখিনি। ফাইনেলি ভাত আঞ্জা হৈ গ'ল, তো খাই লওঁ। তো আজি এয়াই ভেন্দি আলু মই বিলাহী বনাইছিলোঁ, গাজৰ চালাড, পদিনা, মচুন্দৰী পাত, ভোকৰ কাৰণে কি ক'ম কি নক'ম লাগি গৈছে। মচুৰ দালি চব এইটো চাটনি কণী। তো এয়াই আজিৰ থালখন এয়াই। তো ভাতটো সোনকালে খাই লওঁ, বহুত ভোক লাগিছে দেই। মজা। খোৱা বোৱা হৈ গ'ল, তো এতিয়া অলপমান ৰেষ্ট লৈ লওঁ। আৰু আজিৰ ভিডিঅ'টো যদি চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।